friends, welcome back to my channel. মই প্ৰিয়ংকা আপোনালোক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই কাৰণ বহুত বিজি হৈ আছিলোঁ। এতিয়া অলপ কামৰ বাৰ্ডেন কমিছে। মই ভাবিলোঁ নাই এতিয়া আকৌ ষ্টাৰ্ট কৰা যাক। কামৰ প্ৰেছাৰ বহুত বেছি আছিলে কাৰণে মই ক'তো বাহিৰত ফুৰিবও যোৱা নাছিলোঁ। কিন্তু লাষ্ট উইকেণ্ড আই থিংক আপোনাৰ ইয়াত কফি হাউচ খুলিছে। আপোনাৰ কফি হাউচ ইয়াত বহুত ফেমাছ হয় কলকাতাত। এখন আছে আপোনাৰ কলেজ ষ্ট্ৰীটত। এখন চাগে ছেকেণ্ড ব্ৰাঞ্চ খুলিছে আপোনাৰ এনেকুৱা এটা লোকেশ্যনত খুলিছে য'ত মানে একো নাই ওচৰে পাঁজৰে, কিন্তু ইমানেই ভিৰ হয় মানে আপুনি ক'বলৈ নাই। মানে এনেকুৱা লাগে যেন যিমান মানে মানুহ আছে আৰু ওচৰে পাঁজৰে চব তালৈকে গুচি যায়। আমি গৈছিলোঁ কিন্তু বহুত কিবা কিবি প্ৰব্লেম ফেচ কৰিলোঁ। মই এই ভিডিঅ'ত সেই বস্তুখিনিয়ে দেখাম। আপোনালোকে বাৰু ভিডিঅ'টো চাই থাককচোন। এইখন হৈছে কলকাতাৰ বিশ্ব বাংলা গেট। ইয়াতে আপোনাৰ ওপৰত ৰেষ্টুৰেণ্ট আছে। আমি তালৈকে যাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে আপোনাৰ বুকিং ফুল হৈ গ'ল। আমি ভাবিলোঁ যে ইয়াতে কফি হাউচ খুলিছে, আমি কফি হাউচ যাম বুলি। আমি কেব বুক কৰিলোঁ কফি হাউচলৈ। আমি কফি হাউচ যাবলৈ লৈছিলোঁ, কিন্তু কফি হাউচ বুলি আমি বেলেগ লোকেশ্যন পালোঁহি, কিবা এল ব্লক এটা পালোঁহি। এতিয়া আমি আকৌ অ'লা বুক কৰিছোঁ, অ'লা আহিব, তাৰপিছত আমি যাম। নাজানো এবাৰ আমি মানে যিটো एक्चुअल लोकेशन আছে তাত গৈ পাম নে নেপাম, কি হ'ব নাজানো। क्या लगता है सबको, हम लोग जा पाएंगे एक्चुअल लोकेशन में? वी आर ट्राइंग आवर बेस्ट, लेट्स सी। ठीक है, चलो देखते हैं। আমি আকৌ কেবৰ কাৰণে ৱেইট কৰি আছোঁ, কেতিয়া আহি পাব নাজানো। আমাৰ নিচিনাকৈ ইহঁতো ভুল লোকেশ্যনত গুচি আহিছিলে, গতিকে সিহঁতেও ৱেইট কৰি আছে। সিহঁতে আমাক একচুৱেল লোকেশ্যনটো ক'ত আছে কৈ দিছে। ইহঁতৰ কেব আহি পালে এতিয়া ইহঁত গুচি যাব। হা, ফাইনেলি কেব আহি পালে। আজি বহুত কনফিউজন হৈ আছে। প্ৰথমতে আমি গ'লোঁ বিশ্ব বাংলা গেট আপোনাৰ 4টা বজাতে বন্ধ হৈ যায়। আমি যিহেতু 3:30 গৈ পাইছোঁ, তথাপিও আমাক এণ্ট্ৰি কৰিব নিদিলে, কাৰণ বহুত মানুহ আপোনাৰ ৱেইট কৰি আছিলে বহুত আগৰ পৰাই। তাৰপিছত আমি কফি হাউচ বিচাৰি নিউ টাউন গ'লোঁ, তাত নেপালোঁ। তাৰ পৰা আমি অ'লা কৰি নিউ টাউনৰ অলপ ভিতৰত আপোনাৰ ৰং লোকেশ্যন আমাক লৈ আহিলে। এতিয়া আকৌ ইয়াতে কিছুমান মানুহ লগ পালোঁ আমি, সিহঁতো আপোনাৰ ভুল লোকেশ্যনত আহিছিলে। সিহঁতে ক'লে যে আমাক নেক্সট এটা ইউনিভাৰ্চিটি আছে তাৰ ওচৰত খুলিছে বুলি পেলাই। আমি এতিয়া তালৈ গৈ আছোঁ, নাজানো আমি গৈ পাম নে নেপাম, বাট চাওঁ কি হয়। এই মানুহবোৰ আপোনালোকে দেখিব পাৰিছেনে, বাইক স্কুটি গৈ আছে। ইহঁতো কফি হাউচতে গৈ আছে, কাৰণ এই ৰোডটোত আপোনাৰ আৰু একো বস্তুৱে নাই। এই ৰোডটো বেছিকেলি আপোনাৰ খালী থাকে। এইখন হৈছে আলিয়া ইউনিভাৰ্চিটি। এইখন ইউনিভাৰ্চিটিৰ ওচৰতে আপোনাৰ কফি হাউচখন খুলিছে। অলপ ভিতৰেদি সোমাই যাব লাগে একচুৱেলি। আপোনালোকে ভিৰ দেখিছেনে বাৰু? ইমান বেছি ভিৰ, এনেকুৱা লাগিছে মানে চব ইয়ালৈকে গুচি আহিছে আৰু একো প্লেচ নাই কলকাতাত ফুৰিবলৈ। আমি গৈ সুধিলোঁ, ইয়াতে বুকিং বন্ধ হৈ গৈছে, গতিকে আৰু একো অপশ্যন নাই, আকৌ উভতি যাব লাগিব আৰু। এতিয়া আমি আহিলোঁ পেষ্ট্ৰি খাবলৈ, আৰু একো খাব ইচ্ছা নগ'ল। পেষ্ট্ৰি খাই ভাল পাওঁ দুইজনেই, গতিকে আমি পেষ্ট্ৰি খাবলৈ গুচি আহিলোঁ। আমি কি খাম বুলি ভাবিছিলোঁ আৰু ইয়াত কি খাই আছোঁ। খাই বৈ আমি ভণ্টি এজনীৰ পিয়াৰ্চিং কৰাব গ'লোঁ। তাইৰ বহুত ইচ্ছা আপোনাৰ কৰোৱাৰ, আমিও গ'লোঁ লগতে। सही था, मतलब दर्द नहीं होता। अभी तो लगना नहीं चाहिए, अभी तो देख सकते हो। हाँ, अभी नहीं लगेगा ना। इनमें थोड़ा बोरोलिन लगा लेना। दो टाइम में दिन में। आज वॉश मत करो, पानी मत लगाओ, एंड खट्टा नहीं खाना है। তাৰপিছত আমি আহিলোঁ চাবৰ ৰুমলৈ। আপোনালোকে এই টেডি বিয়াৰটো দেখিছেনে? এই টেডি বিয়াৰটো মাত্ৰ 900ত কিনিছে। ইমান ডাঙৰ টেডি বিয়াৰটো আমাৰ এইফালে কিনিব গ'লেতো 2000-3000 মান ল'ব। মই অলপ কাপোৰ দেখাম যিখিনি তাই নিউ মাৰ্কেট। এইটো হৈছে আপোনাৰ ভেলভেটৰ কাপোৰ। এইটো আই থিংক তাইৰ দেউতাকে আপোনাৰ ডুবাইৰ পৰা আনি দিছে।
কাপোৰটো বহুতেই বেছি ছফ্ট হয় আৰু এইখনো এখন শাৰী যিটো দি পেলাই তাই ড্ৰেছ বনাব এইখনো বহুত মৰম লগা হয় বাকী আৰু তিনিখন শাৰী লৈছে তাই নিউ মাৰ্কেটৰ পৰা মই দেখাই আছোঁ এখন আৰু এইখন বহুত বেছি ছফ্ট হয় শাৰীকেইখন আৰু আপোনাৰ প্ৰাইচ অনলি 350 চ' আপোনালোকে যদি নিউ মাৰ্কেট আহে ইয়াৰ পৰা শাৰী কিনিব পাৰে नेक्स्ट हमारे स्टोर एटू होल नेक्स्ट एटू होते ड्रेस एटा ये क्या है ड्रेस मटेरियल अच्छा वो सलवार सूट बनता है क्या हाँ। बहुत प्यारा है ये लवली है एकदम कलर्स का और अच्छा बहुत प्यारा है ये कितना प्यारा है ये 3100 कश्मीरी शॉल है ओरिजिनल वाला है मतलब पश्मीना होता है ना हाँ और ये 1400 पड़ा जाता है अच्छा और ये ड्रेस Stall मटेरियल ये पड़ा हाँ 650 हाँ सॉरी 550 करके मतलब 2 मीटर है ना 550 पर मीटर अच्छा और ये 105 मीटर 5 मीटर है वो सही है नेक्स्ट टाइप से निकाल देना हम गंदा कर देंगे ये भी सेम पड़ा वाओ ये कितना भाई 750 का ये देखिए लेस की है मस्त इसका पटियाला बनवाएगी वो पूरा पटियाला कुछ ही बना वाइन कलर बहुत अच्छा लगेगा मतलब पटियाला बनेगा ना पूरा तेरा हमको भी शॉपिंग करवा देना चलना ठीक है क्योंकि मेरे को भी करनी ही है कुछ इयरिंग्स वगैरह नहीं ली नहीं দেখিলেই নহয় কি হ'ল মানে খাব গৈছিলোঁ আৰু খাবই নাপালোঁ মোৰ এনেকুৱা মোৰ লগত মোৰ বহুত বাৰ হৈছে প্ৰথমতে গ'লো এই হেঙিং ৰেষ্টুৰেণ্টখনত তাত আপোনাৰ বুকিং ফুল হৈ আছিলে গতিকে সিহঁতে নতুন বুকিং নলয় তাৰপিছত আমি ভুল লোকেশ্যনত গ'লোঁ গুগল মেপ আপোনাৰ কেতিয়াবা হয় ন আপোনাৰ ভুল ৰোড এনেকুৱা হৈছে মানে কেতিয়াবা আপুনি অ'লাত গৈ আছোঁ ন আপোনাৰ লোকেশ্যন মানে আননোন হয় ড্ৰাইভাৰটো গম নাপায় ড্ৰাইভাৰ দাদাজনেও গম নাপায় যে কেনেকৈ ৰাস্তাটো গৈ আছে বা ক'ৰ পৰা কি টাৰ্ণ ল'ব পাৰিব আপোনাৰ গৈ পেলাই এনেকুৱা হৈছে ন যে মেপ ফ'ল' কৰি গৈ আছে আপোনাৰ গৈ পেলাই ৰাস্তা নাই আৰু তাৰ আগত খতম ৰাস্তা তেনেকুৱা হৈছে ঠিক আছে বাৰু সেইবোৰ তাৰপিছত আমি তাৰ পৰা গ'লোঁ আপোনাৰ কফি হাউচ গৈ পেলাই ফাইনেলি পালোঁ যেনে সেই ছোৱালীকেইজনীৰ হেল্পত আমি গুচি গ'লোঁ কফি হাউচ গৈ পেলাই ফাইনেলি পালোঁ তাৰপিছত কি হ'ল কফি হাউচত আপোনাৰ পূৰা ফুল মানে আপোনাৰ বুকিঙো লোৱা নাই সিহঁতে আমি এনেকুৱা আছিলে ঠিক আছে যদি বুকিং লৈছে আমি ৱেইট কৰি দিম কাৰণ ঘৰটো বেছি দূৰ নহয় গতিকে ৱেইট কৰি দিম একো প্ৰব্লেম নাই কিন্তু নহ'লেগৈ লাষ্টত গৈ পেলাই পেষ্ট্ৰি খাব লগা হ'ল মোৰ আৰু মানে তাৰপিছত মানে সেই হেৰিটো মৰি গ'ল আৰু যে ক'ৰবাত গৈ পেলাই খাম কিবা কৰিম মানে যিটো আপুনি এক্সাইটমেণ্ট আছিলে ন সেই এক্সাইটমেণ্টটো গোটেইটো বৰবাদ চ' এইটোৱে লাইফ কিনো কৰিম আৰু আমি একো কৰিব নোৱাৰোঁ কিছুমান বস্তুৰ ওপৰত আমাৰ কণ্ট্ৰল নাই একচুৱেলি চ' আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ থেংক ইউ